এতিয়া হৈ গ'ল আমাৰ থালি ৰেডি। প্ৰথমতে আমাৰ মৰমৰ কুকুৰা হাঁহ মোৰ মৰমৰ গঁৰালটিৰ পৰাই আৰম্ভ কৰিছোঁ ভিডিঅ'টো। লাহেকৈ আঁতৰাই দিবা। এদিকে নোৱা তুমি মই কওঁগৈ। প্ৰথমতে মাছ ধৰাৰ আগতে মাছখিনি আপোনালোকক দেখুৱাই লওঁ। চাব মাছ চাব দেই, কি ধুনীয়া ধুনীয়া মাছ কেনেকৈ আহিছে চাব। এইকেইজনী দেখিছে কি ধুনীয়া ধুনীয়া পুঠি মাছ, ডাঙৰ ডাঙৰ পুঠি মাছ আৰু কাৱৈ মাছো আহি আছে। গোটেই মাছেই মাছ হৈ আছে। চব কি ধুনীয়া ধুনীয়া মৰম লগা, দেখিলেই ধৰো ধৰো লাগে আৰু খাওঁ খাওঁ লাগে। চাই থাকিব মনে মনে। অকণমান দূৰৰ পৰা ভিডিঅ' কৰিছোঁ, ওচৰৰ পৰা কৰিব নোৱাৰোঁ। ওচৰলৈ গ'লে পলাই যাব, সেইকাৰণে অকণমান দূৰৰ পৰা। চকাই কুজনী আমাৰ সোণমইনাই মই এতিয়া ইয়াত ভিডিঅ' কৰি আছোঁ। মাছ একদম মাছেই মাছ দেখি মুঠতে একদম তলত আছেহি মাছখিনি। ইমান মৰম লাগিছে। ইয়াত যেতিয়াও ৰাতি হ'লে বেছি থাকে, গোটেই মাছেই হৈ থাকে ইয়াত। ৰাতি হ'লে দিনত ইমান নাহে, হাঁহবোৰ চৰি থাকে, সেইকাৰণে হাঁহ চৰি দিয়াৰ কাৰণে তলত দিনত ইমান নাহে। সেই সিফালেতো গোটেই টিপিক টাপাক কৰি আছে, সেইবোৰ অকল মাছেই হয়। সেইফালে এতিয়া মাছ চেপা পাতিছিলে, এইটো এটা সেইটো এটা মাছে এতিয়া লাগিলে নে নালাগিলে। আৰু এইফালে আৰু এটা কচু চক, আমাৰ কচু কিমান খাব কচু। সেইটো এটা চেপা পাতিবলৈ জেগাই নাই, পানী বেছি ডাঙৰ হয়, সেইকাৰণে মাছ নালাগে। চেপাত একেবাৰে মাছ নালাগে। কেতিয়াবা দৰিকণা কেইটামান লাগে, এনেই মাছ তেনেকৈ ইমান নালাগে। জালতহে মাছ লাগে। এতিয়া এইফালে আকৌ মালিকে আৰু এটা পাতি থৈছে, এইটো চাব এতিয়া। সেইটো চাওক, পানী দ হয় সেইকাৰণে মাছ নালাগে। জালত হ'লে লাগে আৰু চেপাত নালাগে। এইফালে আৰু এটা জেগা দেখুৱাই লৈছোঁ চক, অকল মাছেই মাছ হৈ আছে। ইয়াত টিপিক টাপাক কৰি আছে। আৰু ইয়াত এতিয়া আমি আনিব লৈছোঁ ইয়াৰ পৰা বেতগাজ। আমাৰ ইয়াত বেতগাজ আছে। খুব পানী গেলেকণি হয় এডোখৰ, মইতো যাবই নোৱাৰোঁ কেতিয়াও। আশা নাই, মানুহজনে গৈছে যেনে তেনে বেচেৰা গৈছে আৰু ইয়াৰ পৰা কাটিব। আগতে খুব ডাঙৰ ডাঙৰ হৈছিলে, এতিয়া কাটি কাটি শেষ হ'লগৈ। আৰু প্ৰতি বছৰে কাটি পেলোৱা হয়, সেইকাৰণে এতিয়া অকণমান কম কমকৈ হৈছে। এতিয়া ইয়াৰে দুডালমান কাটি ল'ব আৰু আনিব আৰু সি। এতিয়া বেতগাজখিনি ইমান কষ্টৰে কাটিছে ই। তলৰ ডালখিনি যদি এৰুৱাই লোৱা নহয়, তেতিয়াতো আৰু কাঁইট খচিব। সেইখিনি এতিয়া এৰুৱাই লৈছে, তাৰপিছত আৰু মস্তি বনাম। কচুখিনি এতিয়া বইল কৰি লৈছোঁ, তাৰপিছত পানীখিনি পেলাই দিম। কণী এটা ভাঙি লৈছোঁ, কণীৰ লগত মই খৰিচা এচামুচ দি দিছোঁ। এনেকৈ যদি খৰিচা লগত কণী খোৱা হয়, খুব ভাল লাগে খাবলৈ।
খৰিচা দি যদি কণী বনোৱা হয় বিৰাট ভাল লাগে। এনেকৈ খাই চাবচোন, বহুত ভাল পাওঁ মই। এতিয়া এইখিনি মই ভালদৰে মিক্স কৰি ল'ম। তাৰপিছত ফ্ৰাই কৰিম। বহুত মজা লাগে এনেকৈ খালে। এইখিনি কচুথুৰি সিজাইছিলোঁ, কচুথুৰি, ভাত কেৰেলা আৰু কঁঠালগুটি। খুব মজা লাগিব খাবলৈ। এতিয়া হৈ গ'ল আমাৰ ভাতৰ ৰেডি। গোটেইখিনি বনোৱাটো দেখুৱাবলৈ অসুবিধা হয়, সেইকাৰণে গোটেইখিনি বনোৱাটো দেখুৱাবলৈ নহ'ল। কিন্তু ৰেডি হোৱাৰ পিছতহে আমাৰ ভাতৰ কাঁহীখন দেখুৱাইছোঁ। এইফালে কঁঠালগুটি আৰু কচুথুৰি একেবাৰে কুঁহিটো লৈছিলোঁ মই, আৰু ভাত কেৰেলা, কঁঠালগুটি এইখিনি খাই খুব বেছি মজা লাগে এনেকৈ বনালে। এইফালে লৈছোঁ অমিতা আৰু পিঁয়াজ আৰু জলকীয়া, আৰু এইফালে ভাত কেৰেলা বইল, আৰু এইখিনি মাছ ফ্ৰাই আৰু ভাত কেৰেলা আৰু কঁঠালগুটি পিটিকা, আৰু এইখিনি হৈছে বেতগাজখিনি, আৰু এইফালে কণী ফ্ৰাইটো, আৰু এইখিনি মাছ ফ্ৰাই, এইফালে গাখীৰ, আৰু এইফালে দাইল। ইমানেই আৰু।